Raspberry and Peppermint Brightening Face Scrub. Hair clip. Next, it is compact eta olaise. Hey viewers, namaskar. Swagatam janaisu apolu সকলোকে মোৰ YouTube channel Lakhipriyaলৈ. Saute 2020 year to আজি হেকে হলহি আৰু 2021 আহিবলৈ লৈ আছে. So new year আহি আছে আৰু বছৰটোৰ শেষৰটো ভিডিও আগবঢ়াইছো আপোনালোকলে. আশা কৰিছো আপোনালোকে ভাল পাব ভিডিওটো আৰু 2020 টো জেনেদৰে গল যাতে 2021 টো তেনেকুৱা নহয়. সকলোৰে ভাল হওক, সকলোৰে মংগল হওক আৰু আমি যাতে সকলোৱে মিলি আমি সেলিব্ৰেট কৰিব পাৰো আমাৰ দিনবিলাক. সো হেতুৱে আশা কৰিছো আৰু দেৰি নকৰি বলক আজি ভিডিওটো আৰম্ভ কৰি দিও. এই বছৰটোৰ শেষৰটো ভিডিওত আগবঢ়াইছো আপোনালোকলে হোৱাটস ইন মাই বেগ, অৰ্থাৎ মোৰ বেগত কি আছে. তেনেহলে আৰম্ভ কৰো আহক ভিডিওটো. সো এইটো হৈছে মোৰ বেগ আৰু ইয়াত খুলি চাও কি আছে. মই কৰবাত গলে এইটো বেগ বেছিকে ইউজ কৰো, মোৰ ভাল লাগে এইটো বেগ লৈ. ইয়াত দুটা ধৰণৰ হ্যান্ডেল আছে, আপুনি এনেদৰেও ল'ব পাৰে আৰু ইয়াত এটাই ষ্টৰেজ মানে চেইন আছে, কোনো পাৰ্টিশন নাই. সো ইয়াৰ পৰা মই ৰেন্ডমলি বস্তু উলিয়াম, কি আছে ময়ো নাজানো, চাও. মই কৰবাত গলে এইটো বেগ লৈ যাওঁ আৰু ইয়াতে ঘুমাই থাকে মোৰ দৰকাৰী বস্তুখিনি চাও আহক. ফাৰ্ষ্টত ওলাইছে এইটো পন্ডছ BB ক্ৰীম. কৰবাত গলে মই এটোৱে লৈ যাওঁ, ফাউন্ডেশন ইমান লৈ নাযাওঁ কাৰণ ইমান টাইমো নহয় ন. প্ৰাইমাৰ লগাম, ফাউন্ডেশন লগাম, কম্পেক্ট ইউজ কৰিম, আকৌ কন্ট্ৰোল কৰিম, এইবিলাক ইমান টাইম নহয়. সো মই এটাই প্ৰিফাৰ কৰো BB ক্ৰীম আৰু ই কভাৰেজো দিয়ে, সো এটোৱে কাম চলি যায়. নেক্সট ওলাইছে এইটো Maybelline Hypercurl Volume Express মাস্কাৰা. খুবেই ভাল মাস্কাৰা হয়. মই এইটো ৱাটাৰপ্ৰুফ হয় আৰু ইয়াৰ ওয়াশেবল এটাও পোৱা যায়. ওয়াশেবলটো মই কেতিয়াবা ইউজ কৰো ঘৰত, যেতিয়া মানে কেতিয়াবা ভিডিও বনাবলৈ যেতিয়া বনাও অকমান দেৰি কাৰণে ইউজ কৰো, তেতিয়া হেতু ইউজ কৰো. আৰু নহলে কৰবাত গলে বেছি দেৰি কাৰণে যেতিয়া মাস্কাৰা ইউজ কৰো তেতিয়া এই ৱাটাৰপ্ৰুফটো মই বেছি প্ৰিফাৰ কৰো. মেকআপ প্ৰডাক্টস বেছি থাকে. সো এটো হৈছে Wet n Wild হাইলাইটাৰ. আজি ভিডিওটো দেখিছে মই চকুত অকল হাইলাইটাৰ ইউজ কৰিছো, বাকি একো আইশ্যাডো একোৱে ইউজ কৰা নাই. অকল BB ক্ৰীম ইউজ কৰিছো, আইশ্যাডো আৰু আইলাইনাৰ, লিপষ্টিক বাস ইমানেই. নিউড কালাৰ এটা লিপষ্টিক লগাইছো, ইমানে কৰিছো. সো এটো হাইলাইটাৰ যদি মোৰ লগত থাকে, মোক আইশ্যাডো ব্লাছ একোৰে দৰকাৰ নহয়. এটো মোৰ অল টাইম ফেভাৰিট হাইলাইটাৰ হয়. এটো Wet n Wildৰ প্ৰেচিয়াছ পেটেলছ. মই মোৰ প্ৰতিটো ভিডিওতে এটো হাইলাইটাৰ ইউজ কৰো, আপোনালোকে দেখিছে চাগে যোনে মোৰ ভিডিও চাই থাকে আগৰ পৰা. সো এটো মোৰ অল টাইম ফেভাৰিট হয়, এটোৱে মই লগত লৈ ফুৰো. সো এটো টিকলুসা ট্ৰেভেল পেক হয়. এটো গুড ভাইবছৰ ৰাস্পবেৰী এণ্ড পেপাৰমিণ্ট ব্ৰাইটনিং স্ক্ৰাব হয়. এটো মই লগত লৈ যাওঁ. টিকলুসা এটো ট্ৰেভেল কৰিবলৈ ইজি হয়, কোনো দিগদাৰ নহয়, অকমানি যিহেতু বস্তু. নেক্সট ওলাইছে মোৰ এটো ইয়াৰফোন. মই কৰবাত ট্ৰেভেল কৰিলে মই গান শুনি খুব ভাল পাওঁ, সো এডাল মোৰ লগত থাকে আৰু. নেক্সট আছে মোৰ ওচৰত আইলাইনাৰ. আইলাইনাৰত আছে এটো Maybelline Colossal The Bold আইলাইনাৰ. এটো খুবেই ভাল আইলাইনাৰ হয় আৰু ৱাটাৰপ্ৰুফ হয়, কৰবাত গলে এটো ইউজ কৰিবলৈ ভাল হয়. নেক্সট আছে এডাল ৰাবাৰ বেণ্ড ব্ল্যাক কালাৰ. নেক্সট আছে এটো বিন্দি. আৰু নেক্সট এটা মোৰ ওচৰত আছে সেফটি প্ৰিকশন. এটো হৈছে বেণ্ডেড. হেয়াৰ ক্লিপ. নেক্সট ওলাইছে এটো ইমামি মেন্ট্ৰো প্লাস. এটো মোক খুবেই দৰকাৰ হয়, এতিয়া যে ঠাণ্ডা দিনত আৰুৱে বেছি দৰকাৰ হয়. এতিয়া বেছিকে কলি চলি পৰিছে, সো নাকটো ব্লক হৈ যায়. সো এটো মোক খুবেই দৰকাৰ হয়, খুবেই দৰকাৰ. এটো মোৰ বেগত সদায় থাকেই. আৰু আছে এটা লিপ বাম. যেহেতু এটা উইন্টাৰ সিজন হয়, তো আমাৰ স্কিন বিলাক ড্ৰাই হৈ থাকে, লিপসও ড্ৰাই থাকে. সো এটো মোৰ ওচৰত এটা লিপ বাম সদায় থাকে. এটো হৈছে বাডি হাৰ্বেলছৰ ব্লুবেৰী লিপ বাম. এটো মই খুব ভাল পাওঁ ইউজ কৰি. সব কিমান খালি হৈ গৈছে, যেহেতু এটা কৰোনা সিজন হয়. সো হ্যান্ড স্যানিটাইজাৰ. নেক্সট আছে মোৰ ওচৰত এটো কম্পেক্ট. এটো হৈছে Maybelline New York Super Fresh White Compact. এটো যেহেতু ইয়াত ওপৰত এখন মিৰৰ থাকে, সো এখনে মোৰ মিৰৰৰ কাম কৰি দিয়ে.
আৰু নেক্সট আছে মোৰ ওচৰত এইটো খুব দৰকাৰী আমাৰ ছোৱালীবিলাকৰ কাৰণে এইটো চেনিটাৰী পেডছ সো মই ইয়াতে এনেকৈ ভৰাই থৈ দিওঁ যেতিয়া ইমাৰ্জেঞ্চিত কেতিয়াবা দৰকাৰ হৈ যায় নেক্সট আছে এইটো কটন পেড বেলাৰ হয় বেলাৰ কটন পেড হয় এইটো ক'ব নোৱাৰি কেতিয়া দৰকাৰ হৈ যায় সো সদায় লগত লৈ ফুৰো নেক্সট এটা ৰাবাৰ বেণ্ড এইটো খুবেই দৰকাৰী বস্তু ষ্ট্ৰিক্স হেয়াৰ চিৰাম এতিয়া ঠাণ্ডা দিনত যে এইটো খুবেই দৰকাৰ হয় কাৰণ আমাৰ চুলিখিনি সবেই ড্ৰাই হৈ যায় ন স্কিনৰ পৰা আদি কৰি চুলিৰ পৰা সব ড্ৰাই হৈ যায় এইটো ছিজনত সো এইটো চিৰাম মানে এটা চিৰাম লগত ৰখাটো খুবেই জৰুৰী হয় যেতিয়া আপোনাৰ চুলিখিনি ফ্ৰিজি লাগে আনকমফৰ্টেবল লাগে সো এইটো লগাই ল'লে চুলিখিনি মেনেজেবল হৈ যায় আৰু চাওঁ ইয়াত কি আছে মই এটাকে উলিয়াই আছো ইয়াৰ পৰা আৰু কিমান কি বস্তু ওলাই চাওঁ এখন ফনি ওলাইছে সো এখনটো থাকিবই লাগে আৰু সবৰে বেগত নেক্সট এইটো মোৰ ওয়ালেট হয় আকৌ এটা স্যানিটাইজাৰ নেক্সট আছে মোৰ ওচৰত পন্স ময়শ্চাৰাইজাৰ কোল্ড ক্ৰীম একেবাৰে ট্ৰেভেল ফ্ৰেন্ডলি হয় একদম টিকলুছা আৰু ময়শ্চাৰাইজিঙৰ কাম ধুনীয়াকৈ কৰি দিয়ে সো এইটো মই লগত লৈয়ে ফুৰো আৰু আছে এইটো গাৰ্নিয়াৰ মিচেলাৰ ক্লিনজিং ৱাটাৰ এইটো ডেইলি ইউজৰ কাৰণে নেক্সট আছে মোৰ ওচৰত এডাল NYB লিপ ক্ৰেয়ন এইটো হৈছে ৰেড কালাৰত আছে কুইন্স চইচ মই লৈয়ে থাকো ভিডিঅ'ত হ'লেও মই স্ৱেটচটো দেখাই দিছো বহুত ধুনীয়া কালাৰ হয় বহুত পিগমেন্টেড হয় মোৰ অল টাইম ফেভাৰিট হয় মোক যেতিয়া অলপ ডাৰ্ক অলপ মানে ব্ৰাইট লিপ কালাৰ প্ৰয়োজন হয় তো মই এইটো ইউজ কৰো আৰু নেক্সট আছে মোৰ ওচৰত এইটো মাউথ ফ্ৰেছনাৰ হিচাপে লং ডালচেনি ইলাচি এইবিলাকৰ বটল সো মই এইটো লগত লৈ ফুৰো মাউথ ফ্ৰেছনাৰ হিচাপে মোক দৰকাৰ হৈ যায় এইটো আৰু চুইংগামো থাকে কেতিয়াবা মোৰ বেগত হ্যাপিডেন্ট সেন্টাৰ ফ্ৰেছ এইবিলাক আৰু এইটো টেমাতে মই সব ক্লিপ ৰাবাৰ আৰু মোৰ সেফটি পিন এইবিলাক ভৰাই থৈ দিয়া আছে নেক্সট এখন মাস্ক আৰু এইটো আছে মোৰ ওচৰত লেকমি লিপ লাভ চাপষ্টিক সো যেতিয়া মোক লিপষ্টিকৰ প্ৰয়োজন নহয় একদম সিম্পলকৈ যেতিয়া থাকিব বিচাৰো তেতিয়া মই এইটোৱে ইউজ কৰো লিপষ্টিক নলগাও আৰু এডাল হৈছে লেকমি আইকনিক কাজল নেক্সট আছে এটা ছোটুসা ভেসলিন পেট্ৰোলিয়াম জেলি খুবেই দৰকাৰী বস্তু এইটা উইন্টাৰ সিজনৰ কাৰণে আৰু এটা আছে মোৰ ওচৰত NYB এইটো লিপষ্টিক হয় এটা মই ৰাখিছিলো ৰেড কালাৰ আৰু এটা ৰাখিছো নিউড কালাৰ সো এটা ৰেড আৰু এটা নিউড কাম চলি যায় নেক্সট মোৰ ওচৰত আছে লেন্সকাৰ্টৰ লেন্সেছ যেহেতু মই মাজতে মানে খুব ভিডিঅ' এডিট কৰি থাকোঁতে মোবাইল চাই থাকোঁতে মোৰ চকুৰ বিষ হৈ গৈছিলে এনেকুৱা সো এইযোৰ লেন্স মই অৰ্ডাৰ কৰিছিলোঁ লেন্সকাৰ্টৰ পৰা আৰু এইযোৰ এনেকুৱা মানে ব্লু ৰে কাট লেন্সেছ এনেকুৱা টাইপৰ আছিলে একো পাৱাৰ নাই খালি ব্লু ৰে কাট হয় মানে PC কম্পিউটাৰ গ্লাसेছ হয় এইযোৰ নেক্সট এডাল হেয়াৰ বেণ্ড ওলালে এডাল হোৱাইট কালাৰৰ আৰু নাই একো সো ইমানেই আছিলে মোৰ বেগত কিছুমান অদৰকাৰী বস্তু সোমাই আছিলে অদৰকাৰী বস্তু বেছি নাছিলে বাৰু মেকআপৰ বস্তুখিনি যিখিনি লাগে একদম মিনিমাম মেকআপখিনি সেইখিনিয়ে ৰাখি থৈছিলোঁ আৰু মেকআপৰ বস্তুৱে বেছি ওলালে ইবিলাকতকৈ আৰু সেফটি মেজাৰ্ছ অকমান আছে আৰু হেণ্ড চেনিটাইজাৰ হওক বেণ্ডেজ হওক কিবা কিবি এইবিলাক আছিলে আৰু সো ইমানখিনিয়ে থাকে আৰু কেতিয়াবা মানে জেগা লৈ লৈ কেতিয়াবা যদি থাকিবলৈ যাওঁ ধৰক তেতিয়া চাৰ্জাৰ মোবাইল এইবিলাকো ভৰাই লোৱা হয় আৰু যেতিয়া দিন মানে ক'ৰবাত মানে দিনটোৰ কাৰণে ওলাই যোৱা হয় তেতিয়াও কিছুমান বস্তু ইফাল সিফাল হয় সো কিছুমান বস্তু চেঞ্জ হৈ থাকে ইয়াত কিন্তু মানে এইখিনি বস্তু মানে থাকেই আৰু এইখিনি থাকেই সদায়
সো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টোত লাইক এটা কৰি থৈ যাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সাইডত থকা নটিফিকেশ্যন বেলটো হিট কৰিব যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন পাই যায় শেষত সকলোলৈকে নতুন বছৰৰ অলেখ শুভকামনা যাচিলোঁ আশা কৰোঁ আপোনালোকৰ নতুন বছৰটো যাতে ভালে কুশলে পাৰ হয়